নমস্কাৰ মোৰ নতুন চেনেল বিন্দা জিতুলিকালে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালেই আছে আৰু সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। এই নতুন বৰ্ষই যেন আপোনালোকৰ জীৱনলৈ খুব সমৃদ্ধি কঢ়িয়াই আনক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আজি এই নৱবৰ্ষৰ দ্বিতীয়টো দিনৰ পৰা মই এটা নতুন ব্লগ ষ্টাৰ্ট কৰিব লৈছোঁ। আশা কৰোঁ সকলোৱে আগবাঢ়ি ল'ব। বলকচোন তেনেহ'লে মোৰ এই দিনটো কেনেদৰে পাৰ কৰোঁ। এতিয়া মই পুখুৰীৰ পাৰত ছাগলী দিবলৈ আহিছোঁ। এতিয়া ভতিজা দুজনীৰ সৈতে পুখুৰীৰ পাৰত থকা শাক চিঙি বলকচোন তেনেহ'লে। আৰু এয়া ভতিজা দুজনীয়ে মোক শাককেইবিধৰ নাম সুধি আছিল। সিহঁতক তাৰে নামবোৰ কৈ মই শাক চিঙাত ব্যস্ত হৈ আছিলোঁ। শহুৰদেউতে পুখুৰীৰ পাৰতে অলপ শাক পাচলি কৰিছে। তেনে ধৰক লাই, পালেং, মূলা, চুকা, মৰিচা, পিঁয়াজ এইবোৰ। আমি বজাৰৰ পৰা শাক নিকিনাকৈয়ে ফ্ৰেছ সাৰ নিদিয়া পাচলি খাই আছোঁ দেই। এয়া চাওকচোন, মোৰ মিষ্টাৰ আৰু শহুৰ দেউতাই পুখুৰীত জাল পেলাইছে। আজি ভাবিছোঁ শাকৰ লগত মাছৰ আঞ্জা খাম। বাহ, ভাবি কি লোভ লাগি গৈছে। চাওঁচোন বাৰু মাছ লাগে কি নালাগে। মাছ ধৰিবলৈ আহিছোঁ আজি আমি। সেইখিনি দ আছে ন? অথনি জাল পেলোৱাৰ পাছত ভিডিঅ' কৰাই নহ'ল। তথাপি এসাঁজ হোৱাকৈ পালে বাৰু মাছ। তাকে ভাবিছোঁ ৰান্ধোঁ। আহকচোন মইনো কেনেকৈ ৰান্ধিছোঁ তাকে আপোনালোকক অলপ দেখুৱাওঁ। এয়া এখন কেৰাহী পাতিলোঁ আৰু কেৰাহীখন গৰম হোৱাত অলপ মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হোৱাত অলপ পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভাজ খোৱাত 2টা কেঁচা জলকীয়া আৰু 3 ফুটমান নহৰু দি দিছোঁ। এইখিনি অলপ টাইম ভাজি লৈ সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। এইখিনি আৰু অলপ সময় ভাজি ল'ব লাগিব। তাৰপিছতে এটা বিলাহী সৰু সৰুকৈ কাটি তাত দি দিছোঁ। আৰু এইখিনি অলপ সময় ভাজি ঢাকোন লগাই দিছোঁ যাতে অলপ গলি যায়। আৰু এতিয়া ইয়াত শাকখিনি দি দিছোঁ।
শাকখিনি অলপ লৰাই এইখিনি আকৌ ঢাকোন লগাই দিছোঁ। 3 মিনিটমান ঢাকোন লগাই থোৱাৰ পিছত ঢাকোনখন আঁতৰাই দি দেখিলোঁ শাকৰ পৰা পানী নিগৰি আছে আৰু এনেধৰণৰ হৈ গৈছে। এতিয়া অলপ ইয়াত পানী দি দিম। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি পানী দি ল'ব। আৰু ইয়াত ভাজি থোৱা মাছ কেইপিচ দি দিলোঁ। এইখিনি এতিয়া ঢাকোন লগাই 5 মিনিটমান সিজিবলৈ দি দিম আৰু তাৰপিছত এয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল। আপোনালোকেও এনেধৰণে বনাই খাবচোন, বহুত টেষ্টি হয়, খাই বহুত ভাল লাগে। শাক আৰু মাছেদি আঞ্জা, আলু পিটিকা, বেঙেনা পিটিকা। ভাতকেইটা তৃপ্তিৰে খাই উঠি ভাবিলোঁ অলপ চুলি যত্ন লওঁ। তাকে ননমজনীক মাতি পঠিয়াইছোঁ। তাই আহিলে এইখিনি লগাম আৰু চুলিত। বহুত সুফি হৈছে চুলিত মানে। সেইকাৰণে ভাবিলোঁ অলপ এল'ভেৰা, নেমু আৰু নাৰিকল তেল মিক্স কৰি এটা পেষ্ট বনাই লগাই লওঁচোন। ভণ্টিয়ে মোক চুলিত পেষ্টখিনি লগাই দি আছে আৰু তাই ইমান হুহুৱাই আছিল, মই হাঁহি ৰখাবকে পৰা নাছিলোঁ। এতিয়া মই আধা ঘণ্টা বা 1 ঘণ্টামানৰ কাৰণে ৰাখি দিম। আৰু এয়া চুলি ধুই মেলি আহিলোঁ। চুলিখিনি শুকায়ো গ'ল, বহুত ভাল লাগিছে চুলিখিনি। আজিৰ এই সৰু ভ্লগটি আপোনালোকৰ বাবে আগবঢ়ালোঁ। তাত যদি কিবা ভুলভ্ৰান্তি হৈছে প্লিজ সকলোৱে শুধৰাই ল'ব আৰু ভিডিঅ'টি কেনেকুৱা পালে প্লিজ জনাব। লগতে লাইক এটা কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত